নমস্কাৰ সকলোকে। আজি মই কাচি চাচি লৈ ওলাই আহিছোঁ পথাৰ, বগীবাহাতৰ পথাৰলৈ। এয়া দেখিছেনে, ইমান ধুনীয়া লাগিছে পথাৰখন। পথাৰ আহি পাই অলপ পাছতে আমি চাহ খালোঁ। চাহ খাই আকৌ ধান কাটিবলৈ গ'লোঁ। আৰু মোৰ আজি দ্বিতীয় দিন বুলি ক'ব পাৰি। বিশেষকৈ এই ধান কাটিবলৈ ৰুবলৈ যাওঁ, কিন্তু ধান কাটিবলৈ ইমান অহা নহয়। এয়া মামীয়ে ভাত আনিলে, আমি সকলোৱে ভাতো খাই ল'লোঁ। ভাত খাই মেলি আকৌ পথাৰ গ'লোঁ, কিন্তু ভিডিঅ' কৰি দিবলৈহে মানুহ নাছিলে। এইফালে বেলিটো চাওকচোন, ইমান ধুনীয়া লাগিছে। আৰু যিহেতু বেলিটো ডুবু ডুবু হৈছে, সেইকাৰণে বেলিৰ লগতে বেলিও ডুবিছে। আৰু আমিও পথাৰৰ পৰা উঠিলোঁ সকলো। পথাৰৰ পৰা উঠি মেলি আমি বৰমা আৰু মই এইফালে আহিছোঁ, সিহঁতি ইফালে গৈছে, আমি বৰমা ময়ে আহি আছোঁ। আহি মেলি ঘৰ পালোহি। ঘৰ পাই গা মূৰ ধুনীয়াকৈ ধুই ল'লোঁ। ধুই মেলি মায়ে আনিছিলে চানা খাই ল'লোঁ। আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ।